ৰাতিপুৱা সোনকালে উঠিলো, বৰষুণ দি আছিলে, আকৌ শুই থাকিলো। শুই উঠি ব্ৰাছ কৰিব ললো, ব্ৰাছত কলগেটে নলগালো। মুখ ধুই থপৰাটো চালো, ভাল নালাগিলে। মায়ে চাহ আৰু বিস্কুট উলিয়াই দিলে, চাহ নাখাই বিস্কুট খাই ললো। ভাত খাব ললো, ভাতেই শেষ হৈ গল। বাহিৰলৈ ওলাই গলো, গৰুক লগ পাই গলো। স্কুটিখন ষ্টাৰ্ট হোৱা নাছিলে, এক কিক মাৰি ষ্টাৰ্ট কৰি দিলো। স্কুটিখন চলাই গৈ আছিলো, কোন কুকুৰ এটা চলাই গৈ আছে বুলি স্কুটিখনে কান্দি কান্দি গৈ আছে। লগৰটো ঘৰলৈ আহিলো, হাগিব লাগি গল। হাগিব সোমালো, নাহাগি ওলাই গুচি আহিলো। ট্ৰেইন আলিৰ ওপৰত বহি আছিলো, পাগল এটাক লগ পাই গলো। ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক এটা কৰি দিব, নহলে কথা বেয়া হৈ যাব।